আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু কুশলে আছে। আজি মই এতিয়া এঠাইলৈ যাবলৈ লৈছোঁ। মা আৰু মই যাম। ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ এনেকৈ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিম। আৰু এয়া আমাৰ লাকি আৰু এয়া আমাৰ ঘৰত জেওৰা দি আছে। জেওৰা দিবলৈ বাঁহ কাটি আছে আৰু তাৰপিছতে আমি এতিয়া ফুৰি আহোঁগৈ। ফুৰিনো কি, ভেকচিন আনিবলৈ আছে ব্ৰইলাৰ ঘৰ, তো আনিলোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। যাবলৈ হৈ গৈছে আৰু এজনী আমাৰ মা এইপিনে চাই দে মা, কেনেকুৱা লাগিছে আমাৰ মা ঠাণ্ডা লাগে বুলি একদম হাত দীঘল ব্লাউজ পিন্ধি লৈছে একদম। ময়ো বাৰু দীঘলে পিন্ধি লৈছোঁ এটা। মায়ে কৈছে ঠাণ্ডা লাগিব নহ'লে বোলে পিন্ধি ল। ৰাণীৰ হুকুম মানিবই লাগিব এইকেইটা। জোৰছে মাতলি আছে বোলে। চাই থাকক ভিডিঅ'টো সেইফালে। বাঁহ কাটি আছে। আমি গোলাঘাটৰ পৰা আহি পালোহি আৰু এতিয়া লগৰ এজনী ঘৰলৈ যাবলৈ লৈছোঁ। তাতনো কি কৰোঁ চাই থাকক। আৰু তাত মানে গোলাঘাটত ভিডিঅ' কৰা নহ'ল আৰু কিনো ভিডিঅ' কৰিম, একো নকৰিলোঁ আৰু। আমাৰ ৰাইজে আমাক মানে এইবিলাক লেচেৰা মাহ বুটলিছে, ছিঙিছে। পুৰা কামিয়াল মানুহ দেই। নকলি গেলা মেকআপ কৰি আহিলো। হাগিটা চিঞৰিছে। কি বা ডাঙৰ হওক। আমি এতিয়া মুলমণি ঘৰৰ পৰা আহি আছোঁ তিনিজনী। তাই চাব নোৱাৰে আৰু চাবও নালাগে। ৰাস্তাটো বহুত কিবা, এইপিনে পথাৰ মানে আমি আহি আছোঁ ফিল্ডলৈ। আমাক চাব নালাগে, পথাৰ চালেও হৈ যাব। ইমান ধুনীয়া জেগাত আহি আছোঁ। মই ভৰি থ'বলৈ জেগা নাই এনেকৈ দেখি বন্ধু। আমি এইখিনিতে স্কুটিখন ৰখাই ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ এইপিনে আৰু ফিল্ডলৈ। কি ধুনীয়া পথাৰ চব, কি ধুনীয়া। এতিয়া সিহঁতে আগত গৈ আছে আৰু মই পাছে পাছে গৈ আছোঁ। ধুনীয়া ইজনী আহি আছোঁ খোজকাঢ়ি এইডোখৰ। মই মোবাইল পিটিকি নাথাকোঁ দেই, এইটো কিবা এটাহে কৰি আছোঁ আকৌ। মোৰ নিজৰ মোবাইল নহয় এইটো। তাই অনলাইন কৰি আছে দেই, মানে নাভাবিব আৰু কোনো মোবাইল চাই আছে বুলি, কেতিয়াবা চাই আৰু। আমি এতিয়া আহি আছোঁ ফিল্ডলৈ বুলি। বহুত দিনৰ মূৰত আহিছোঁ আৰু আজি এখনতে সময় লগৰখিনিৰ লগত কটাওঁ বুলি। গোটেইকেইজনী প্ৰথমতে গ'লোঁ বুলুমণিত হ'লে দেই, তাৰপিছতে এতিয়া এনেই আৰু ফিল্ডলৈ যাওঁ। চাই থাকক আছোঁ দেই। বহুত দূৰ আছে পাবলৈ। এয়ান পথাৰ, আমাৰ এয়াই পথাৰ আৰু এয়া বগলী। আমাৰ হাকোৱা নিছে দেই ৰাইজে। ভাল ছোৱালী বিকি মানুহ। পাবগে নাপাবগে চাই ল। নহয় অকণমান চাই ল। দলং উদ্বোধন কৰিছে, পাবগে নাই? গৈ দে গৈ চাব। ঘোঁৰাটোতো বাৰু নুঘূৰে। হ'ব নাইকিয়া দিয়াই বহুত। সেয়া চব আহিলে ঘাঁহ খাই আছে সেনেকে।
আপুৰুগীয়া সম্পদ। আৰু এয়া গৰু এইপিনে আছে এইপিনে আৰু এয়া কেনেকৈ আৰু সেইপিনে দৌৰি আছে ফিল্ডত। তাৰপিছতে এইকেইজনী ছোৱালীজনী ৰখি আছে। তাৰপিছতে আৰু এয়া সিহঁতি গৈ আছে। মই আহি আছোঁ আৰু ফিল্ডলৈ এনেই আহিছোঁ আৰু চাবলৈ। আৰু আগতে আহি থাকোঁ। তাৰপিছতে আকৌ সন্ধিয়া সময়ত মানে এইটো সময়ত ঘৰত থাকিবলৈ মন নাযায়, এনেই ফিল্ডলৈ আহোঁ। বেয়াটো মটন খোৱা দিন মটন ভাগটো বেছিকৈ লোৱা এয়া এইটো মোৰ ভাগত খামকৈ থকা মানুহ। ৰাম জয় হৰি। ভিডিঅ'টো ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ আহি আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে। মোৰ ভিডিঅ' যিসকলে চাই তেওঁলোকক বহুত ধন্যবাদ। আৰু আপোনালোকক যাতে ভগৱানে সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলে তাৰে কামনা কৰি আজিলৈ আহোঁ। বাই বাই।